গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল তো স্বাগতম মোৰ অন্য এটা ভিডিঅ' লৈ বলক আজি ভ্লগটো আৰম্ভ কৰোঁ গাইজ আজিও সন্ধিয়া হৈ গ'ল মানে একদিন মানে মামাই দিয়া ঘৰতো কামত লাগি আছোঁ গাইজ একদম মামাই দিলে 48,000 টকা গাইজ একদম দৰ্জা খিৰিকী আনা পা ধৰি মাথা ভমি গৈছে গাইজ দেই এটা ঘৰ বনাম ভগৱান নহয় গাইজ বা একদম মোক পইচা দি হাইৰাণ হৈ গৈছেগৈ কোনফালে মিলা মামাই দিছে 48,000 টকা তাতে অকণমান মই ডাঙৰ কৰি ল'ম ঘৰটো ইফালেও নহয় সিফালেও নহয় একদম মোৰ মাথা একেটা টিকনি ওপৰফালে উৰি আছে গাইজ বুজিছেনে একদম যি দাম কাঠৰ দাম যি সুধিলোঁ গাইজ এতিয়া কাঠৰে নোৱাৰি পেলাই একদম পকাৰৰ চৌকাত লগাইছোঁ গাইজ যি দাম মই একদম মাথা এনেকা হৈ গৈছে গাইজ কি হ'ব পাৰে নাই তো লহা ভাজে লৈ আহিলোঁ মই হেৰি মাছৰ কণী গাইজ আমাৰ বোলে পোৱালি ভয় এটা আছে গাইজ মাছৰ কণী খাই কি হ'ব মাছৰ কণী আনি দিছোঁ এইফালে পূৰা মেডামে বইল কৰি আছে ইয়াৰ মাছৰ কণী এইফালে মেডামে বইল কৰি আছে বঢ়িয়াকৈ মানে মেডামে বইল কৰি থাকক তো এইফালে আছে মোৰ মেডাম আজি ৰঙালাও হ'ব ৰঙালাও এইফালে ৰঙালাও পামকিন গাইজ ৰঙালাও আৰু কি ৰঙালাও আকৌ আলু একো নাই গাইজ আজি একো মানে খাব লগা একো নাই কালি পৰহি খালোঁ মাংস আজি মানে চচলতি ওলাইছিলে আনিমগৈ বুলি ভাবিছিলোঁ কিন্তু পইচা যি ভম হৈ গ'ল এইবিলাক চৌকাত ঘঁহি গৈ মানে মাথাই গৰম হৈ গৈছে আৰু অৰ্ডাৰ দিলোঁ দুটা দৰ্জা অৰ্ডাৰ দি থৈ আহিলোঁ মানে কাঠৰ সলনি মানে পকাৰ সলনি মানে বেলেগ লগাম মানে একদম এবাৰ লোহাৰ পালা দিছোঁ মানে গাইজ সেয়াও যি দাম এখনতে 3,000 টকা হাই ৰাম বা ইমান জুই চাই দাম গাইজ কি হ'ব ঘৰ বনোৱা মুখৰ কথা নহয় তথাপিও যে নহওক টালি টোপোলা দি গাইজ মানে ঘৰটো যেনে ধৰণক বনাব লাগিবগৈ থাকিব লাগিব যেতিয়া হয়নে নহয় গাইজ তো মামাই দিব আৰু নেক্সট থাৰ্ড কিস্তি সোমাই দিব 35,000 টকা গাইজ এই 35,000 ক্লিয়াৰ কৰি দিম আৰু মানে তোকটো টাক জইন দি মানে একদম 7 মছলা মাৰি দিম গাইজ 7 মছলাত ঘৰ হৈ যাব বা ভূমিকম্প আহিলে মানে ভাঙি যাবগৈ আৰু তেনেকুৱাই কৰিবলৈ উপায় নাই তো মামাই দিলে 2 লাখ মান টকা দিয়া হয় তেনে টাকটোক হৈ গ'লে হয় কিন্তু মামাই জুই চাই দাম যে নাজানেই একদম বস্তুবিলাকৰ জুই চাই দাম সি দিব গ'লে 1,30,000 টকা এতিয়া বনা একদম কি হ'ব এইফালে মেডাম হয়নে নহয় কি কোৱা এই মেডামে বঢ়িয়াকৈ এইখিনি কাটি কৰি লওক মানে এয়া পূৰা মেডামে বঢ়িয়াকৈ কাটক ময়ো একদম ব্লগ চলগ বনাই আছোঁ এইকেইদিন গাইজ তো গাইজ মানে এইখিনি বৰ বেয়া লাগিছে মোৰ ডাউন হৈ গৈছে চেনেলটো তো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ আৰু মোৰ ইউটিউব চেনেল এটা খুলিছে নেচাৰেল লাইফ আছে গাইজ চাৰ্চ কৰি ইউটিউবত যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থ'ব গাইজ মোৰ আগৰ চেনেলটো আছিলে মানে সেইটো ফিজ হৈ গ'লেগৈ বহুত কষ্ট কৰিলেও মানে সেইটো কামেই নাই তো মই নতুন এটা চেনেল খুলিছোঁ নেচাৰেল লাইফ তো আপোনালোকে যাই ইউটিউবত চাৰ্চ কৰি পেলাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তো এইখিনিকে সহায় নকৰি কিনো সহায় কৰিব আমি দুখীয়া ঘৰৰ মানুহ গাইজ কি হ'ব ন এইফালে মেডামে বঢ়িয়াখিনি কাটি কৰি লওক তাৰপিছত খন্তেক সময়ৰ পাছত লগ পাই আছোঁ আপোনালোকে ক'লৈকো নাযাব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ভাল লাগিলে এটা কমেণ্ট কৰি দিবলৈ নাপাহৰিব সিজিলে সম্পূৰ্ণকৈ পানী ফুটাও লাও অকণ নিদিলিগৈ মই লাওখিনিয়ে ভাজো পিনে অঁ ইয়াত কণী ভাজোঁ নহয় গাইজ মানে মাছখিনি আনি লৈ কণীখিনি বইল কৰি ল'লোঁ বইল কৰি ল'ব লাগে মানে ডাইৰেক্ট যদি তেনেকৈ দিয়া হয় মানে ফাটাক পুটুকৈ মানে ফাটি যায় সেইকাৰণে মই মেডামক ক'লোঁ মানে কণীখিনি বইল কৰি লৈ মানে ভাজা হ'ব মানে বইল কৰি ল'লে ভাল আৰু মানে তেতিয়া ভাজিলে নাফাটে মানে তো ভাজি বইল কৰা হোৱাৰ পাছত মানে মেডামে বঢ়িয়াকৈ উলিয়াই কৰি লওক গাইজ তো গাইজ কণীখিনি হৈ গ'ল বইল চইল কৰি গাইজ মানে মাছৰ কণী সোৱাদেই বেলেগ তো মাছৰ কণী মেডামে বইল কৰিলে এয়া তো এইফালে আছে এইবিলাক কি ভাজি তেল কম হৈ গ'ল গেছটো অকণ কমাই দে পিঁয়াজ কাটি ল'লি নাই তো এইফালে মেডামে কণীখিনি উলিয়াই লওক এইফালে আছে মম পিঁয়াজ কাটি আছে এইফালে মই এইফালে পূৰা নহৰু চৰু মানে দুটামান হৈ গ'ল এই কেইটাখনে নহৰু কাটিছে একদম বেয়া চিকটা এইফালে হৈ গ'ল মাছৰ কণী গাইছ এয়া মাছৰ কণী এইফালে আছে মেডাম এইফালে গাইছ একদম সৰু ৰঙালাও আলু ভাজিলে মেডামে বঢ়িয়াকৈ ৰঙালাও আজি খাম গাইছ মানে মিঠা নাই ৰঙালাও তাতে মই কৈছোঁ মানে অকণমান চেনি অকণমান দি দিবি খাবলৈ ভাল হ'ব তেতিয়াহে মানে খাই ভাল লাগিব এইফালে মমে গুচাই আছে মাছৰ কণীৰ লগত ভাজিবলৈ জলকীয়া পিঁয়াজ গোটেইখিনি মানে অকণ জলকীয়া জ্বালা কৰি দিলেহে মানে খাই ভাল লাগে গাইছ জলকীয়া জ্বালা নহ'লে মানে আমাৰ ভালেই নালাগে এইফালে পূৰা মায়ে লৰাই থাকিব দিছোঁ মানে অকণমান মানে নিহাই মানে চাউল ধুবলৈ গ'ল চাউল ধুই কৰি আহি গ'ল গাইছ মানে একদম শাহুৱেক বোৱায়েক দুজনীও লাগি গ'ল ৰান্ধনীত এটা চৌকাত শাহুৱেক এটা চৌকাত মানে বোৱায়েক এনেকৈ লাগি আছে আৰু গাইছ সুখৰ ফেমিলি গাইছ মোৰ ভিডিঅ'বোৰ চাই ভাল পায় ফ'ল' কৰি দিবলৈ নাপাহৰিব আপোনালোকে ফেচটো আৰু নতুন এটা ইউটিউব চেনেল খুলিছোঁ নেচাৰেল লাইফ সেইটো ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকে নাপাহৰিব তো গাইছ হৈ গ'ল মাছৰ কণী পূৰা মমে বহাই দিলে চৰুত এয়া দেখিব পাইছে আপুনি বহুত বঢ়িয়া আছে মাছৰ কণী গাইছ
একদম পূৰা বঢ়িয়া মাছৰ কণী গাইছ মানে আজি দুপৰীয়া মানে ভাত পানী মানে খোৱা নহ'লে মানে কামতে ঘূৰি থাকোঁতে মানে দিনটো তেনেকৈ পাৰ হৈ গ'ল মানে গমেই নাপালোঁ সেইকাৰণে মানে সোনকালে ভোক লাগিলে মেডামেও ক'লে মানে মোৰ ৱাইফেও ক'লে মানে ভাতটো খাই দিয়া যাওক নেকি সেইকাৰণে মানে মোক মাতিলে মানে মই ভিডিঅ' অকণমান এডিট কৰি আছিলোঁ বোলে ভাত হৈ গ'লা বোলে আহি পেলাই বহি ল'লোঁ গাইছ মানে ভাত বাঢ়িলে মানে 8টা বাজিছে আমি মানে সদায় সোনকালে ভাত খোৱা যায় তো উহোৱা চাউলৰ ভাত গাইছ এইফালে ৰঙালাও আলু একদম এইফালে আছে মাছৰ কণী গাইছ তো আজিলৈ ভিডিঅ'টো গাইছ সিমানেই যদি ভাল লাগে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব পেজটো আৰু ফ'ল' কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টোত চাই আছে যদি তো গাইছ মানে উল্টাকৈ কৈছোঁ কথা কেইটা এয়া মোৰ প্ৰিয় একদম ৰঙালাও আলু ভাজি গাইছ একদম উহোৱা চাউলৰ ভাত মিহি মিহি তো খাব লাগে সুখৰ ফেমিলি গাইছ মানে ফাদাৰে বহিছে বেলেগ চাইডে আমি মানে তিনিটা ইয়াতে খাওঁ মানে ফাদাৰে মানে তাৰ নিজৰ ৰুমতে খায় মানে ডাইনিঙত খাই গাইছ মানে অলপ VIP টাইপৰ মানে VIP টাইপৰ কাৰণে সেই তাত বহিলে মানে মেডামক বহিয়াকৈ আমাৰ সুখৰ ফেমিলি গাইছ যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো আজিলৈ ভিডিঅ'টো ইমানেই তো বন্দে মাতৰম জয় আই অসম বুলি কৈ ভিডিঅ'টো আজি সামৰণি কৰিলোঁ আৰু নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ জয়